নমস্কাৰ ফ্ৰেণ্ডসকল যিসকল পিএম কিষাণৰ হিতাধিকাৰী এতিয়ালৈকে তেওঁলোকৰ 13 নম্বৰ কিস্তিটো তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই। সো আপোনালোকে কি কৰিব লাগিব? সো গোটেইখিনি প্ৰচেছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। সো আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত আহিলে আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে লিখা আছে যে 27 তাৰিখত যোৱা ফেব্ৰুৱাৰীৰ 27 তাৰিখত বহুতো কৃষকৰ একাউণ্টত অলৰেডি টকা সোমাই গৈছে আৰু বহুতো কৃষকে এতিয়ালৈকে তেওঁলোকৰ 13 নম্বৰ কিস্তিটো তেওঁলোকৰ একাউণ্টত সোমোৱা নাই। সো যিসকল কৃষকে এতিয়ালৈকে 13 নম্বৰ কিস্তিটো পোৱা নাই, সো আপোনালোকে কি কৰিব লাগিব? সো আপোনালোকে যেটো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট কৰিছিল, সো সেই একাউণ্টটো আপোনালোকে KYC সম্পূৰ্ণ কৰিব লাগিব। সো বহুতো কৃষকে KYC কৰিছে, KYC কৰাৰ পিছতো বহুতো কৃষকৰ একাউণ্টত পইচাটো সোমোৱা নাই। সো তেনেহ'লে আপোনালোকৰ একাউণ্টৰ KYCটো ফেইল মাৰিছে। সো সেইকাৰণে আপোনালোকৰ একাউণ্টত আপোনালোকৰ পইচাটো সোমোৱা নাই। আপোনালোকে হেতু কেনেকৈ চেক কৰিব যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈছে নে ফেইল দেখাইছে? সো আপোনালোকে হেতু কেনেকৈ চেক কৰিব আৰু লগতে আপোনালোকে KYCটো ক'ত কৰিব? সো হবিক আপোনালোকে আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। সো আহক মই আপোনালোকক ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ যেটো মোবাইল বেংকিং এপ হয়, সেই এপটো ওপেন কৰি মই আপোনালোকক দেখাই দিছোঁ। সো আপোনালোকে কেনেকৈ চেক কৰিব লাগে যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈছে নে নাই। সো আহক মই আপোনালোকক মোবাইল বেংকিং এপটোত আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ মোবাইল বেংকিং এপটো ওপেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সো আপোনালোকে ইয়াতে আহি অলপমান স্ক্ৰল ডাউন কৰি তলফালে আহিলে আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব সাৰ্ভিস বুলি। সো আপোনালোকে জাষ্ট ইয়াতে সাৰ্ভিস অপশ্যন ইয়াতে ক্লিক কৰি দিব। সাৰ্ভিস অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ আহিব। সো আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে লিখা আছে আদাৰ শেডিং বুলি। সো আপোনালোকে জাষ্ট ইয়াতে আদাৰ শেডিং এইটো অপশ্যন ইয়াতে ক্লিক কৰি দিব। আদাৰ শেডিং অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আদাৰ শেডিংটো সাকসেছ হৈছে নে ফেইল হৈছে, সো আপোনালোকে ইয়াতে চাব পাৰিব। সো মোৰ ইয়াতে চাওক শেডিং ষ্টেটাসটো ইয়াতে সাকসেছ বুলি দেখাইছে। সো সাকসেছ বুলি দেখাইছে আৰু মোৰ যি পিএম কিষাণৰ পাবলগীয়া 13 নম্বৰ কিস্তি, সেই কিস্তিটো মোৰ একাউণ্টত সোমাই গৈছে। যদি আপোনালোকৰ ইয়াতে ফেইল বুলি দেখাইছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ ওচৰত থকা যিকোনো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ CSPত যাই কিনে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব। সো আপোনালোকে KYCটো সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকৰ যেটো পিএম কিষাণৰ 13 নম্বৰ কিস্তি, সেই কিস্তিটো আপোনাৰ একাউণ্টত সোমাই যাব। সো যিসকল কৃষকে আগতে KYC কৰিছিল, সো KYC কৰিলে যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে পইচা সোমোৱা নাই, সো তেনেহ'লে আপোনালোকে ইয়াতে চেক কৰি চাব পাৰে যে আপোনালোকৰ শেডিং ষ্টেটাস যেটো আছে সেইটো ফেইল বুলি দেখাইছে। আৰু যিসকল কৃষকৰ মোবাইল বেংকিং এপটো নাই, সো আপোনালোকে আপোনালোকৰ ওচৰত থকা যিকোনো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ CSPত যাই কিনে আপোনালোকে চাব পাৰে যে আপোনালোকৰ KYCটো সম্পূৰ্ণ হৈছে নে নাই। KYCটো সম্পূৰ্ণ হোৱা নাই, সো তেনেহ'লে আপোনালোকে আপোনালোকৰ ওচৰত থকা যিকোনো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ CSPত যাই কিনে আপোনালোকে KYCটো সম্পূৰ্ণ কৰি লওক। সো ফ্ৰেণ্ডসকল, আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।